তো ফ্ৰেণ্ডছ আজি এটা মই মোবাইল আনিছোঁ তো মোবাইলটো নাম হৈছে নাৰ্জো 50i ৰিয়েলমি নাৰ্জো 50i তো কেনেকুৱা মোবাইলটো চাওঁ আহক এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ এইটোৱে ৰিয়েলমি নাৰ্জো 50i মোবাইলটোৰ নাম এইটো মোবাইল তাৰপিছত আৰু কিবা আছে চাওঁ ৰ'ব আৰু এডাল চাৰ্জাৰ দিছে চাৰ্জাৰ এইটো মাথাটো আৰু এইবিলাক কেবুলডাল আছে আর এখন আমি বাকচটোত তো এবার মোবাইলটো অন কৰোঁ আমি তো মোবাইলটো অন হৈ আছে ৰ'ব প্ৰথমবাৰ চকু মেলিব আজি মোবাইলটোই তো ফ্ৰেণ্ডছ এবাৰ কেমেৰাটো চাওঁ আমি কেনেকুৱা কেমেৰাটো তো কেমেৰাটো ভালে ফ্ৰেণ্ডছ তো চাই লওক আপোনালোকে কেমেৰাটো তো ফ্ৰেণ্ডছ ভাল কেমেৰাটো আপোনালোকক যেতিয়া লাগে আনিব পাৰে ফ্লিপকাৰ্টত আছে একদম এভেইলেবল আছে ফ্লিপকাৰ্টত মই ফ্লিপকাৰ্টৰ পৰা দিছোঁ ডিছক্ৰিপশ্যনত লিংক থাকিব তাৰ আৰু কিমান মেগাপিক্সেলৰ কৈছোঁ মই কেমেৰাটো তো ফ্ৰেণ্ডছ কালাৰটো চাই লওক কালাৰটো একদম ভাল লাগিছে মোৰ আৰু কেমেৰা এটাই আৰু স্পীকাৰটো পিছভাগে আছে তো ফ্ৰেণ্ডছ মোবাইলটো হৈছে 2GB ৰেমৰ আৰু পিছৰ কেমেৰাটো হৈছে 8 মেগাপিক্সেলৰ আগতটো হৈছে 5 মেগাপিক্সেলৰ আৰু যদি বেটাৰী আমি চাব যাওঁ বেটাৰী হৈছে 5000 mAh যদি আপোনালোকে আনিব খোজে আনিব পাৰে ডিছক্ৰিপশ্যনত লিংকটো আছে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছোঁ আৰু মোবাইলৰ নামটো হৈছে ৰিয়েলমি নাৰ্জো 50i আৰু আপোনালোকে যেতিয়া গেম নেখেলিটো ভালৰে কথা তেতিয়া ভালকৈ চলিব মোবাইলটো তেতিয়া বেছি প্ৰব্লেম নাহে যদি আপোনালোকে গেম খেলে এইটো গেম খেলাৰ কাৰণে নহয় মোবাইলটো এনে আপোনালোকে ফোন কৰিব পাৰে আৰু কেতিয়াবা ফটো উঠিলে ফেচবুকত আপলোড দিলে সেনেকুৱা টাইপত বনাইছে এইটো মোবাইলটো তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল এতিয়া বাই বাই টাটা চি ইউ আৰু এটা কথা ক'ব পাহৰি গ'লোঁ মোবাইলটোৰ দাম হৈছে 7539 টকা তো এতিয়া ভিডিঅ'টো এইখিনি আছিল বাই বাই টাটা চি ইউ